নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালেই আছে। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আন এটা নতুন ৰেচিপিলৈ। আজিৰ ৰেচিপি এয়া ড্ৰাই ফ্ৰুইটছ মই ৰোষ্ট কৰি আছোঁ। আপোনালোকে গমেই পাইছে চাগে কি বনাম। আৰু এয়া মই পায়স বনাব লৈছোঁ। পায়সৰ বাবে এয়া মই জহা চাউল লৈছোঁ এমুঠিমান, আৰু মই গাখীৰ লৈছোঁ 1 লিটাৰ আমুল তাজা, আৰু এইখিনি লৈছোঁ ড্ৰাই ফ্ৰুইটছ। আৰু মই এয়া জহা চাউলখিনি কুকাৰত মই এটা চিটি মাৰিব দিছোঁ। মই এনেকৈ বনাওঁ, এনেকৈ বনালে সোনকালে হয় আৰু টেষ্টিও হয় খাবলৈ। আৰু এইখিনি মই ড্ৰাই ফ্ৰুইটছখিনি ভালকৈ ভাজি ল'ম, মানে শুকানকৈ, আৰু বেছি জুই নিদিব, অকণমান কম জুইতে ভাজিব, যিহেতুকে ড্ৰাই ফ্ৰুইটছ সোনকালে জ্বলি যাব পাৰে। আৰু এইফালে মই গাখীৰ বহাই দিছোঁ, আৰু গাখীৰখিনি উতলি অহালৈ মই কম জুই দি লৰাই আছোঁ। আৰু ড্ৰাই ফ্ৰুইটছখিনি অকণমান ভাজি মই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এয়া চাওক, গাখীৰ মই বহাই দিছোঁ, আৰু গাখীৰখিনি অকণমান গৰম হৈছে, সেইবাবে মই ইয়াতে দুমুঠি চেনি দিছোঁ। আৰু মই চেনি বৰ্তমান কমাই দিছোঁ, যদি মানে পিছত লাগে তেতিয়াহ'লে মই অকণমান দি দিম। আৰু গাখীৰখিনি উতলিবৰ কাৰণে মই থৈ দিলোঁ, এনেকৈ লাৰি আছোঁ যাতে মানে তলত লাগি নাযায়। আৰু এইটো ইলাচি গুড়ি হয়, মই ইলাচি লৈছিলোঁ 2টা, আৰু এইখিনি ধুনীয়াকৈ অকণমান খুন্দি ইয়াতে দি দিলোঁ। ইলাচি দিলে এটা ধুনীয়া গোন্ধ ওলায়। আৰু এয়া যে মই কুকাৰত চাউলখিনি দিছিলোঁ, এয়া চাওক আধা সিজা হৈছে, আৰু এইখিনিতে মই চাউলখিনি গাখীৰখিনি দি দিম। গাখীৰো উতলি আহিছে, দেখিব পাইছে আপোনালোকে। আৰু এইখিনি গাখীৰতে মই যি চাউলখিনি সিজাইছিলোঁ, সেই সিজা চাউলখিনি দি দিলোঁ। আৰু আধা সিজাকৈ ৰাখিব, তেতিয়াহে ইয়াতে যেতিয়া ভালকৈ মানে গাখীৰ লৰাই থাকিব তেতিয়া ভালকৈ সিজি যাব। সেইকাৰণে মই আধা সিজাকৈ ৰাখিছোঁ। আৰু যি ইয়াত ড্ৰাই ফ্ৰুইটছ মই ভাজিছিলোঁ ঘিত, সেইখিনি ইয়াতে দি দিছোঁ সৰুকৈ কুটি। আৰু ইয়াতে মই খিচমিচ দিয়া নাই, যিহেতুকে খিচমিচখিনি অকণমান টেঙাও থাকে, গাখীৰখিনি ফাটি যাব পাৰে, সেইকাৰণে এতিয়া দিয়া নাই, মই একেবাৰে লাষ্টত দি দিম। আৰু এয়া চাওক, মই লাহে লাহে লৰাই আছোঁ, আৰু ছাইডত যে গাখীৰৰ সৰবিলাক লাগি আছে সেইখিনিও ৰুকি দি দিছোঁ, তেতিয়াহ'লে বেছি সোৱাদ লগা হয়, সেইখিনিও ইয়াতে লাগি গ'লে। আৰু এয়া পায়স মোৰ প্ৰায় হওঁ হৈছে। এতিয়া মই এইখিনি ভালকৈ আৰু উতলিব দিম অকণমান সময়ৰ বাবে। এতিয়া উতলি আছে লাহে লাহে, আৰু মই এতিয়া লৰাই থাকিম, বেছিকৈ লৰাই থাকিব লাগে এতিয়া, কাৰণ তলত লাগি যাব পাৰে। সেইবাবে এতিয়া পায়সখিনিও প্ৰায় হৈছে, সেইবাবে মই এতিয়া যিখিনি খিচমিচ আছিলে সেইখিনি ধুনীয়াকৈ সৰুকৈ কাটিছিলোঁ, সেইখিনি এতিয়া ইয়াতে দি দিলোঁ। আৰু এতিয়া যিহেতুকে ফাটিবৰ কোনো ভয় নাথাকে, আৰু অকণমান টাইম মই উতলিব দি থৈ দিছোঁ, আৰু অকণমান টাইম উতলাৰ পিছত মই এতিয়া নমাই দিলোঁ। আৰু এয়া চাওক, পায়স কি ধুনীয়া হৈছে, আৰু খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব। আৰু এতিয়া আহোঁ গুজিয়া বনাবলৈ। আৰু গুজিয়াৰ বাবে মই ইয়াতে প্ৰথমতে গুজিয়াৰ ভিতৰত যি দিয়ে নাৰিকল, সেইখিনি মই তৈয়াৰ কৰিছোঁ। কিছুমানে মাৱাও দিয়ে, মই নাৰিকল দিছোঁ। ইয়াতে এখন পেন গৰম কৰি তাত ঘিখিনি গৰম হোৱাৰ পিছত মই ইয়াতে নাৰিকলখিনি দি দিছোঁ, ৰুকি লোৱা নাৰিকল। আৰু নাৰিকলখিনি দি মই অকণমান ড্ৰাই ফ্ৰুইটছ ইয়াতে গুড়া কৰি লৈছিলোঁ, মানে বেছিও একেবাৰে মিহি গুড়া নহয়, অকণমান গুড়া কৰি লৈছোঁ। আৰু এই গুড়ি কৰি লোৱা ড্ৰাই ফ্ৰুইটছখিনি ইয়াতে দি দিছোঁ, আৰু অকণমান সময়ৰ কাৰণে ৰঙচুৱা হোৱালৈ ভাজিছোঁ। কম জুইত ভাজিছোঁ, নহ'লে তলত লাগি যাব পাৰে, সেইবাবে। আৰু এইখিনি ভজা হোৱাৰ পিছত মই ইফালে আটা লৈছোঁ, আৰু তাত মই এয়া ঘি, যিহেতুকে বেছি মেল্টেড ঘি দিব নালাগে, অকণমান মেল্ট হ'লেই হ'ল, সেইখিনি দি দিছোঁ। আৰু এনেকুৱা মুঠি মাৰিলে যাতে একেবাৰে ভাঙি নাযায়, সেনেকুৱা হোৱালৈকে মই আটাখিনি ধুনীয়াকৈ ঘিৰ লগত মিক্স কৰিছোঁ। আৰু এইখিনি কনচিষ্টেঞ্চিতে থাকিব দি পানী দি ধুনীয়াকৈ মাৰিছোঁ, কিন্তু পানী দি ঢিলাকৈ মাৰিব নালাগে, টাইট হ'ব লাগিব। আৰু এয়া মই অকণমান সময়ৰ বাবে ঢাকন দি থৈ দিছোঁ 20 মিনিটৰ কাৰণে। আৰু 20 মিনিট পিছত মই গুচাই ধুনীয়াকৈ বেলি লৈছোঁ। আৰু এইটো মোৰ চেপ আছিলে, এই চেপটোত দি পেলাই তাৰ ভিতৰত নাৰিকল দি, তাৰপিছত মই এয়া পানী দিছোঁ চাৰিওফালে, পানী দি পেলাই এতিয়া মই ধুনীয়াকৈ জপাই দিম এইটো। আৰু জপাই দিয়াৰ পিছত এটা ধুনীয়া চেপ হৈছে। বাকী ছাইডৰখিনি গুচাই দিলোঁ, গুচাই দিয়াৰ পিছত এতিয়া এইটো মই ধুনীয়াকৈ তেলত ভাজিম। আৰু এইফালে মই এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত মই এটা এটাকৈ ইয়াত গুজিয়া দি আছোঁ। আৰু গুজিয়াখিনি কম জুইত ভাজিছোঁ, নহ'লে ৰঙা পৰি জ্বলি যাব পাৰে, যিহেতুকে ঘি দিয়া আছে, সেইবাবে মই কম জুইত এটা এটাকৈ ভাজিছোঁ, মানে দুটাকৈ দিছোঁ, যিহেতুকে তেল বেছি আছে, সেইবাবে
আৰু এইখিনি ৰঙচুৱা হোৱাৰ পিছত নমাই দিছোঁ, নমাই দি আৰু বেলেগ এটা মই বহাই দিছোঁ, বেলেগ দুটা। আৰু এয়া চাওক ধুনীয়াকৈ লৰাই দি আছোঁ আৰু কম জুইত ভাজি আৰু এনেকৈ দিয়ে মই গুজিয়াকেইটা ভাজিলোঁ গোটেইকেইটা। আৰু বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়া হৈ গ'ল গুজিয়া আৰু পায়স।